NRCৰ বিসংগতিৰ যেন অন্তই নপৰিব। এইবাৰ পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ কলমৌবাৰী NSK কেন্দ্ৰৰ এটি ঘটনা। NRCত নিজৰ নামৰ বিপৰীতে আহিল কোনো অজ্ঞাত পৰিয়ালৰ নাম। এই পৰিয়ালটো মৰিগাঁৱৰ বৰচকাবাহা গাঁৱৰ। এইটো তেওঁলোকৰ ARN নম্বৰ। পিছে এই ARN নম্বৰত চাৰ্চ কৰিলে ওলাই কোনো অচিনাকি লোকৰ নাম। এই পৰিয়ালটোৱে NRC প্ৰপত্ৰ পূৰণ কৰি নিজ পৰিয়ালৰ নাম এই ধৰণে দিছিল: চাহাদুল্লাহ আলী পিতৃ, আনোৱাৰা বেগম মাতৃ, আইনুল হক, আজিজুৰ ৰহমান, পাৰবিন চুলতানা, নুৰুল হক। পিছে NRCত তেওঁলোকৰ ARN নম্বৰৰ বিপৰীতে নামসমূহ সলনি হৈ আহিল মইনুল হক, মমতাজ বেগম, মোছাৰফ হক, ইকৰাম হক আৰু মুনজিৰা চুলতানাৰ নাম। অৱশ্যে অন্তৰ্ভুক্ত হ'ল কনিষ্ঠ পুত্ৰৰ নাম। উল্লেখযোগ্য যে প্ৰথম খচৰাতে এই ভুল হৈ আহিছিল, কিন্তু পৰিয়ালটোৱে তিনি ঠাইত ইয়াৰ বাবে সাক্ষাৎকাৰৰ বাবে গৈ শুদ্ধ কৰাৰ বাবে আবেদন দিছিল। পিছে প্ৰকাশ পোৱা চূড়ান্ত NRCৰ তালিকাত একেই নাম অহাত বিপাঙত পৰিছে পৰিয়ালটো। ইফালে NSKলৈ গ'লেও কৰ্তৃপক্ষৰ পৰা কোনো সহায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে। প্ৰথমতে NRC কাগজ দিছোঁ, দিয়াৰ পিছত নামবিলাক ভুল আহিছে। পিছত আকৌ কৈছে তোমালোকে আকৌ কাগজ জমা দিবা। আকৌ তেতিয়া কাগজ আনিছোঁ, পঞ্চায়তৰ পৰা আনি গাঁওবুঢ়া থানে লিখি পেলাই আকৌ জমা দিছোঁ, আকৌ সেইটোৱে আহিছে। তাৰপিছত আকৌ ছাৰ্ভে হৈছে, গৈছোঁ বাও অফিচত, আকৌ তাত মাতিছে, গৈছোঁ, আকৌ সেইটোৱে আহিছে। দুবাৰ থানাত গৈছোঁ আৰু দুবাৰ বাও অফিচত গৈছোঁ। শুদ্ধ নহয়, খালি সৰু ল'ৰাটোৰ নামহে আহে, আমাৰ নাম নাহে। তে বাপেকো নাহে আৰু ল'ৰা ছোৱালীকেইটা নাহে, খালি সৰু ল'ৰাটোৰ নামে আহে। চুৰিজে কৈছে নাম্বাৰটো মাৰিলে এইটোৱে আহে আৰু বেলেগ নাহে। কৈছে কি কয় তোমালোকে আকৌ ফৰ্ম দিম, আকৌ তোমালোকে জমা কৰিবা, জমা কৰি আকৌ লিখি দিবা, আকৌ লিখি দিছোঁ আৰু সেইটোৱে আহে। মৰিগাঁৱৰ পৰা মানস নাথ, আছাম টক্স।